নমস্কাৰ দৰ্শকসকল, ৰগুন খেতিৰ বিষয়ে মই সৰুকৈ ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আমি প্ৰতি বছৰে ৰগুন খেতি অলপ হ'লেও লগাওঁ। এইবাৰো লগাইছোঁ। বৰ বেছি ঠাইত লগা নাই বাৰু, অলপ ঠাইতে লগাইছোঁ। যোৱা কাতি মাহতে ৰুইছিলোঁ, এতিয়া তুলিবৰ হ'ল, তুলি আনিলোঁ। চাওক, তুলি আনি আমি এনেকৈ গছবোৰ শুকাব দিছোঁ। এতিয়া আমি গছবোৰ কাটি শুকাব দিম। চাওক, আমি কেনেকৈ গছবোৰ কাটোঁ। গছবিলাক কাটি পেলাই অকল ৰগুনবোৰ শুকাব দিম। আচলতে এইবিলাক সৰু সুৰা কাম মই ৰাতিয়ে কৰোঁ, দিনত সময় নাপাওঁ যে। এই যিখিনি কাটিছোঁ সেইখিনি ৰাতিয়ে কাটিছোঁ, আৰু যিখিনি কাটিব আছে সেইখিনি ৰাতিয়ে কাটিম। এইখিনি মানে আপোনালোকক দেখুৱাৰ কাৰণে মই কাটিব ওলাইছোঁ। এইখিনি বাকীখিনি থৈ দিম, এতিয়া ৰাতি কাটিম। আৰু যে এই গছবিলাক, এইবিলাকো আমি এনে য'তে ত'তে পেলাই নিদিওঁ, মানে পচন সাৰৰ টেংকিত দিম, সেইও কামত আহিব। এই যে ৰগুন ৰোৱা, তোলা আৰু এই কাটা, মেলি দিয়া সকলো কাম মই অকলে কৰিব লাগে। মানে মোৰ মানুহজনে এই ৰগুনবিলাক একেবাৰে লাৰিবই নোৱাৰে। যদি লাৰে মানে চৰ্দি লাগি হাঁচিয়াই একেবাৰে ওচৰৰ মানুহখিনিৰ কাণ গৰম কৰি দিয়ে। সেইটো কাৰণে মই অকলে এইবিলাক কাম কৰোঁ, আৰু লগাওঁতেও সেইটো কাৰণে মই অলপ কমকৈয়ে লগাওঁ। এতিয়া জাৰি এনেকৈ চাফা কৰি থ'ম। এতিয়া আমাৰ আৰু এই ৰগুনবিলাক বিক্ৰী নকৰোঁ, একেবাৰে ভালকৈ শুকাই বস্তাত ভৰাই থৈ দিম। কাতি আঘোণ মাহলৈকে ৰাখি দিম, তেতিয়া বিধানৰ সময় হ'ব, তেতিয়া আমি বজাৰত উলিয়াই দিম। সেইটো কাৰণে ধুনীয়াকৈ চাফা কৰি লৈছোঁ। এই ৰগুনবিলাক যদি ভালকৈ শুকাব লাগে, তেনেহ'লে একেবাৰে 10-12 দিনমান ৰ'দত দিব লাগে, নহ'লে ভালকৈ নুশুকায়। ভালকৈ নুশুকালে কি হয়, মানে মাজত ক'লা পৰি তিলা পৰা নিচিনা হয়, আৰু বাৰিষাতে নষ্ট হৈ যাব। সেইটো কাৰণে একেবাৰে ভালকৈ শুকাই লৈছোঁ। আৰু যদি এনেকৈ জাৰি চাফা কৰি নথওঁ, তেনেহ'লে বহুত লেতেৰা হৈ থাকিব। সেইটো কাৰণে একেলগতে চাফা কৰি লৈছোঁ। আৰু ভালকৈ শুকোৱাৰ পিছত আমি পাতল বস্তাত ভৰাই ওপৰত তুলি থৈ দিম, যেন মাটিৰ ভাৱ নাপায়। ওপৰত চাজা বা তক্তাৰ ওপৰত তুলি থৈ দিম। মাটিৰ যদি ভাৱ পায়, তেনেহ'লে ৰগুনবিলাক নষ্ট হৈ যাব। মোৰ এতিয়া চাফা কৰা শেষ হৈ গ'ল। চাওক, এনেকৈ আৰু ঘূৰাই পকাই লাৰিও থাকিব লাগিব, নহ'লে এটা চাইডে শুকাব, এটা চাইডটো আৰু তেনেকৈ থাকি যাব। এতিয়া কাটা, জাৰা, চাফা কৰা, শুকোৱা সকলোখিনি হৈ গ'ল। বস্তাত ভৰাই থ'লেই হ'ব। মোৰ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক সকলোকে বহুত মোৰ ফালৰ পৰা ধন্যবাদ।